তো আমি ভারতীয় জনতা পার্টি আমার ওদালগুৰি জেলার প্রত্যেকজন কার্যকর্তাই অতি আনন্দিত। আমি আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া, রাজ্যিক সভাপতি তথা আমার সাংসদ শ্রদ্ধা দিলীপ শইকীয়া ডাঙৰীয়া, লগতে বিটিসি প্রধান আমার হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু অসমৰ মহামহিম ৰাজ্যপাল, এই সকলোবোৰকে আমি বহুত বহুত ধন্যবাদ দিছোঁ যে আমাৰ দলৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা, যি দলৰ হকে আজি বহু বছৰ ধৰি দলক সেৱা কৰি আহিছে। আৰু আমি সকলোৱে জানো যে আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই সেই কাৰ্যকৰ্তাজনে আমাক সকলোকে প্ৰত্যেকটো মুহূৰ্তত আমাক সহায় সহযোগিতা, আমাক দিহা পৰামৰ্শ দি ভাৰতীয় জনতা পাৰ্টিক ওদালগুৰি জিলাত প্ৰতিষ্ঠা কৰাত, দলৰ সাংগঠনিক ভেটি মজবুত কৰাত তেখেতৰ যথেষ্ট অৰিহণা আছে। আৰু তাৰে স্বীকৃতি স্বৰূপে আমাৰ জ্যেষ্ঠসকলে তেখেতক এক নতুন দায়িত্ব দিছে। একেলগে এটা নহয় দুটা দায়িত্ব আমাৰ জিলাখনৰ সভাপতি, আৰু তাৰ পিছতে যোৱা পৰহি আমাৰ যি হ'ল যে বিটিচিৰ মনোনীত সদস্যৰূপে তেখেতক দায়িত্ব অৰ্পণ কৰিছে। আমি সকলোৱে অতি আনন্দিত তেখেতৰ এই হেৰিত, আৰু আমি আশা ৰাখিছোঁ সকলোৱে তেখেতে এই দায়িত্ব সুন্দৰভাৱে পালন কৰিব। আৰু আমিও সকলোৱে তেখেতক সহায় সহযোগিতা কৰিম। আমি সকলোৱে মিলি তেখেতৰ এই সাফল্যতাত আমি আনন্দিত হৈ আজি তেখেতৰ বাসগৃহত একত্ৰিত হৈ আমি ভাৰতীয় জনতা পাৰ্টি বা ৰাইজৰ সহযোগত সকলোৱে মিলি এটা কেক কাটি তেখেতৰ মাতৃ, তেখেতৰ দাদা আৰু পৰিয়ালৰ সকলোৰে উপস্থিতিত আমি কেক কাটি আনন্দ উল্লাস আমি ইয়াত কৰিব বিচাৰিছোঁ। আৰু আমি অনুৰোধ জনাম আমাৰ শ্ৰদ্ধাৰ অজয় হাজৰিকাদেক মনোনীত সদস্য আমাৰ বিটিচিৰ, তেখেতক এই কেকটি কাটি আমাক সকলোকে এই আনন্দক মানে সহযোগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কিবা ক'ব আপুনি? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি 4 নম্বৰ ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ৰাইজৰ সহযোগিতা, ৰাইজক উন্নয়নৰ স্বাৰ্থত ৰাইজৰ কাৰণে আমি কাম কৰিবৰ কাৰণে যি এটা সুযোগ সুবিধা গ্ৰহণ কৰিছে, সুযোগ সুবিধা দিছে, তাৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনবিলাকত আপোনালোকৰ সহযোগত, সকলোৰে সহযোগত, ৰাইজৰ সহযোগত, বিশেষভাৱে আমাৰ ইয়াত যিখিনি আমাৰ দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণ আছে, স্থানীয় জনসাধাৰণ, সকলো শ্ৰেণীৰ লোকক লগত লৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আগবঢ়াই লৈ যাব পাৰিম বুলি বিশেষভাৱে আশা প্ৰকাশ কৰিছোঁ। আৰু অনাগত দিনবিলাকত আপোনালোকৰ সকলোৰে ৰাইজৰে সহযোগিতা বিচাৰিছোঁ।